যোৱা 20 তাৰিখ জুনত ইলেকশ্যন কমিশ্যনে প্ৰচাৰ কৰিলে যে ইয়াক আমি সন্তুষ্ট নহয়, আমি মানি লোৱা নাই যে BTC এনেই দুটা লোকসভা সমষ্টি হয়, এটা কোকৰাঝাৰ আৰু এটা ওদালগুৰি। এনেই কোকৰাঝাৰ ST আছে এনেই আৰু পাব লাগে। আৰু যিটো আমাৰ BTC 2003 যদি একো এই একৰৰ স্পিৰিট মতে BTC অঞ্চলত এটা MP চিট আমি পাই, এই গতিকে কোকৰাঝাৰত মানে বাদ দিয়াটো ST চিটৰ পৰা বাদ দিয়াটো এইটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। আৰু ওদালগুৰিৰ যিটো ST চিট ওলাইছিলে MP সমষ্টি, এই MP সমষ্টিটো ওদালগুৰি নকৰাকৈ মানে দৰং জিলাত লৈ গ'ল 6টা BTCৰ পৰা 6টা LSC সমষ্টি লৈ, এইটো আমি আপত্তি কৰিছোঁ। এইটো কেতিয়াও আমি মানি ল'ব নোৱাৰোঁ, কিয়নো আমাৰ BTC এৰিয়াৰ যিটো বাউণ্ডাৰী, এই বাউণ্ডাৰীটো অতিক্ৰম কৰি আমি বাহিৰত লৈ যোৱাটো এইটো 6 নং কমিশ্যনৰ এইটো পৰিপন্থী। সেই গতিকে আমি এই যে যোৱাবাৰ যিটো আমি গ্ৰহণ কৰা নাই, এইটো ৰিজেক্ট কৰিছোঁ, আমি অপ'জ কৰিছোঁ। আৰু যিটো আমাৰ লোকসভা সমষ্টি দুটা, সেইটো ওদালগুৰি এটা হ'ব লাগে আৰু কোকৰাঝাৰ এটা হ'ব লাগে। আৰু ওদালগুৰি যিটো সমষ্টি হ'ব এইখন ST হ'ব লাগে বুলি আমি দাবী কৰিছোঁ। আৰু নহ'লে LSC কমিশ্যনে যিটো 15টা LSC সমষ্টি প্ৰচাৰ কৰিলে, এই 15টা সমষ্টিও মানে ST হ'ব লাগে বুলি আমি দাবী কৰিছোঁ। কিয়নো আমাৰ যিটো শিক্ষিত দলৰ মানে আইন, সংবিধানৰ মতে 332 আৰ্টিকেল মতে BTC যেতিয়া মানে ডেলিমিটেশ্যন হ'ব, এই ডেলিমিটেশ্যনত প্ৰতিবোৰ ST হিচাপে থাকিব, এইটো আইনৰ প্ৰাৱধান আছে। সেই গতিকে এতিয়া ডেলিমিটেশ্যন যিটো হ'ব, সেইকাৰণে 15খন যিটো চিট হ'ব MLA চিট, এই MLA চিটবোৰ ST হিচাপে ৰাখিব লাগে বুলি আমি দাবী কৰিছোঁ। আৰু আজি ধৰ্ণাৰ কাৰ্যসূচীটো